কৃষ্ণ জয় গুৰু শংকৰ এই পবিত্ৰ বৈকুণ্ঠ সদৃশ এই স্থানত উপবিষ্ট হৈ থকা সমস্তজন প্ৰভুৱাই যুগল চৰণত সৰ্বপ্ৰথমেই আমি অকিঞ্চনে মস্তক ৰাখি প্ৰণিপাত জনাইছোঁ। লগতে আপোনালোকৰ ওচৰত আমি ক্ষমা ভিক্ষা কৰিছোঁ যে আমি উপযুক্ত সময়ত আপোনালোকৰ মাজত উপস্থিত হ'ব নোৱাৰিলোঁ। সেয়েহে বিচাৰক মণ্ডলীৰ প্ৰমুখ্যে সমস্ত বৈষ্ণৱ ভূদিবৃন্দৰ চৰণত কোটি কোটি বাৰ আমি ক্ষমা বিচাৰিছোঁ। আমি এই নতুনকৈ নিৰ্মাণ হৈ থকা ব্ৰিজখনৰ কাষতে বহুত দেৰি আমি গাড়ীৰ যান জঁটৰ কাৰণে আবদ্ধ হ'ব লগা হ'ল, সেই হেতুকে আমি নেপালোহি আহি। তথাপিতো আপোনালোকৰ আদেশ হিৰোগত কৰি এটি মোৰ খুব প্ৰিয় চৰিত্ৰ, যিটো চৰিত্ৰৰ সম্ৰাট এইখন মঞ্চতে উপবিষ্ট হৈ আছে, সেইজন মহান ভাৱৰীয়াৰ সংগত অভিনয় কৰিবলৈ সৌভাগ্য লাভ কৰিছিলোঁ। চৰাইবাহীৰ মোৰ অতি শ্ৰদ্ধাৰ মৰমৰ ককাইদেউ জিতুদা ইয়াত উপস্থিত আছে। তেখেতৰ সন্মুখত এই সংলাপটি পৰিৱেশন কৰিবলৈ অকণমান বুকুখন দুৰু দুৰুকৈ কঁপিছে। তথাপিতো তেওঁ আছে যেতিয়া তেওঁৰ অভিনয় চাই খুব ভাল পাওঁ। তেওঁৰ কণ্ঠৰ পৰা নিগৰিত হোৱা এই সংলাপটিকেই আপোনালোকৰ আগত প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ। ভুল হ'লে মাৰ্জনা কৰিব। জিতুদাৰ চৰণতো প্ৰণিপাত জনাই সংলাপটি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। সংলাপটি হৈছে দানবীৰ ৰজা হৰিশ্চন্দ্ৰ নাথৰ বিশ্বামিত্ৰ চৰিত্ৰটিৰ এটি সংলাপ। বশিষ্ঠ বশিষ্ঠ বশিষ্ঠ, ইয়ে বোলে বশিষ্ঠ, ইয়ে বোলে বশিষ্ঠ। বশিষ্ঠ মুনিৰ আজি ইমান সন্মান আমাকহে কৰিছে সকলোৱেহে অজ্ঞান। কিন্তু বশিষ্ঠ মুনিতকৈ আমি কোন গুণহীন? সৰস্বতী নদীৰ সিটো পাৰে বশিষ্ঠৰ আশ্ৰম, আৰু এই পাৰে এই বিজুবনতেই আমাৰ আশ্ৰম। ইয়াতনো কি পাৰ্থক্য থাকিব পাৰে? তপোবলে ক্ষত্ৰিয়ত্ব কৰি পৰিহাৰ ব্ৰহ্মত্ব মই লভিলো সহজে। দেখুৱালো জগতবাসীক বিশ্বামিত্ৰৰ তপৰ মহিমা। অহংকাৰী অহংকাৰী ব্ৰাহ্মণ সমাজে জন্ম সত্ত্বে ব্ৰহ্মত্ব লভি অহংকাৰত মত্ত হৈ জাতি শ্ৰেষ্ঠ বুলি জাত্যাভিমানী সেই ব্ৰাহ্মণ সমাজৰ অহংকাৰ শূন্য কৰিবৰ বাবেই ত্যাগ কৰি ৰাজ্য ধন অসহ্য বিভূতি, ত্যাগ কৰি ৰাজসুখ বিষয় বিলাস ইচ্ছাই আদৰি ললো তাপস জীৱন। অসাধ্যকো মই কৰিছো সাধন। এইবাৰ ত্ৰিবিদ্যা সাধন যজ্ঞে এক মহাবিদ্যা কৰি আহৰণ দেখুৱাম জগতক ভালদৰে মই। জাতি শ্ৰেষ্ঠ ব্ৰাহ্মণতকৈ কৰ্মশ্ৰেষ্ঠ ক্ষত্ৰিয় শ্ৰেষ্ঠ হত গুণে। যাওঁ মহাৰণ্য মহাবিদ্যা কৰোগৈ সাধন। কৃষ্ণ পুনৰবাৰ জিতুদাকে প্ৰমুখ্য কৰি সমস্তজন ভূদিবৃন্দৰ চৰণত আমি ভক্তিপূৰ্ণ সেৱা জনাই কৃষ্ণ কৃষ্ণ কৃষ্ণ।